बरपेटा रोडआव सिखावनि उपद्रव सिखाव खावनाय गासै नुथाया सीसीटीवी केमेरायाव सेबखांजादों। बे खेबाव सिखावा सिखाव खावनायनि गोदान आदब मटर साइकेलनि लक खेवनो हायालासे गोजौ खालामनानै दिखांनानै लाङो बाजाज पालसार 150 बाइक। बरपेटा रोडनि उत्तर आटियाबारिनि मदिना मस्जिदनि खाथिनि सासे सुबुंनि न'नि मोखांनिफ्राय गंसे बाइक सिखावा खावनानै लाङो। बरपेटा रोडनि उत्तर आटियाबारिनि मदिना मस्जिदनि खाथिनि सासे सुबुंनि न'नि मोखांनिफ्राय गंसे बाइक सिखावा खावनानै लाङो। बाइक खावनायनि गासै नुथाया सेबखांजायो सीसीटीवी केमेरायाव। थांनाय गोबाव समनिफ्रायनो सिखावनि खायसोजों राहा गोथे जादों बरपेटा रोडनि थागिबिफोरा। बरपेटा रोडआव खनले खनले जाबोबाय थादों सिखाव खावनाय जाथाय। थांनाय माखासे साननि गेजेरावनो बरपेटा रोड नोगोराव माखासे सिखाव खावनाय जाथाय जादों। बरपेटा रोड पुलिसाबो सिखाव खावनाय खामानिखौ होबथानायाव फेलें जादों होननानै अजद दिखांबोगासिनो। नमस्कार, मोर पालसार 150 गाड़ीखन আজি राति 2টামান বজাত চুৰি হৈ যায় উত্তৰ বৰপেটা ৰোড মদিনা মছজিদৰ ওচৰৰ পৰা। মই মোৰ গাড়ীখনৰ নাম্বাৰ ES 19 L7305। যদি কোনোবা ব্যক্তিয়ে গাড়ীটো কোনোবা জায়গাত দেখা পায় আমাৰ ফোন নম্বৰত যোগাযোগ কৰিলে হ'ল। গাড়ীটো আছিল আপোনাৰ কলা আৰু মাজত লাল আছিল। মোটামুটি ঘনে ঘনে এনেকুৱা চুৰি কাৰ্য হৈ আছে। আমি আৰক্ষীকেও অৱগত কৰাইছোঁ, বৰপেটা থানাত এজাহাৰ দাখিল কৰিছোঁ। তে মই আৰক্ষীকেও অনুৰোধ জনাওঁ আপোনালোকে যাতে তদন্ত কৰি চোৰক উচিত শাস্তি দিয়া যায়। CC কেমেৰাত বন্দী আছে, CC কেমেৰাত বন্দী আছে চোৰ দুজনৰ বগা কাপোৰ, বগা শাৰ্ট আৰু লং পেণ্ট পিন্ধা আছে। CC কেমেৰাত কিন্তু ফুটেজটো কমপ্লিট ক্লিয়াৰ হোৱা নাই, কিন্তু পেন ড্ৰাইভ কৰিলে কিজানি বস্তুটো ক্লিয়াৰ হ'ব। FIR দাখিল কৰিছোঁ। কি নাম আপোনাৰ দাদা? মোৰ নাম আব্দুল। যোৱা ৰাতি আমি জনামতে তাৰমানে এজন মানুহে ইয়াতে গাড়ী থৈ গৈছিলে সন্ধিয়া বেলাত, চব্জি বজাৰত কাম কৰে বোলে। সেই গাড়ীখন ৰাতি 2টা বজাত তাৰমানে সেই গাড়ীখন চুৰি হৈ গ'ল। CCTV কেমেৰাটো সেইটো ৰেকৰ্ড হৈ আছে, কিন্তু ধৰিব নোৱাৰি চেহেৰাটো। পুলিচে তদন্ত কৰিলে সেইটো হয়তো ধৰিব পাৰিব আৰু কি। এতিয়া 2জন আৰু কি, কেমেৰাত 2জন আহিছে। মাজে মাজে হৈ আছে, পুলিচেও যথেষ্ট চেষ্টা কৰি আছে। আমাৰ ইয়াতে আৰু এটা সমস্যা কি যে এই কোণাত মদিনা মছজিদৰ পৰা অলপ কোণাত তাৰমানে ড্ৰাগছৰ আৰু মানে বহুত এটা উৎপাত। এই বিষয়ে আমি পুলিচ প্ৰশাসনক জনাইছিলোঁ, OC ছাৰে নিজেও আহিছিলে। আৰু মাজে মাজে তাৰমানে এইটো ড্ৰাগছৰ এটা ঘাটি হিচাপে পৰিণত হৈছে এই পিছফালে মদিনা মছজিদৰ লগতে। আৰক্ষী প্ৰশাসনক মই অনুৰোধ জনাইছোঁ যাতে যিটো পেট্ৰলিঙৰ ব্যৱস্থা এইটো ইফালে অলপ কটকটীয়া কৰে। আৰু মাজে মাজে এই চুৰি কাৰ্যবিলাক হৈ আছে। চুৰি কাৰ্য কৰাৰ আঁৰত বুলিব মানে এইটো দুষ্ট চক্ৰ আৰু এই ড্ৰাগছ কৰা সেইবিলাক ড্ৰাগছ যিহেতু খায়, তাৰমানে এটা ড্ৰাগছৰ এটা তাৰমানে খোৱাৰ এটা ঘাটিৰ নিচিনা আছে। গতিকে পুলিচ প্ৰশাসনকো জনোৱা হৈছিল, সেইসকলৰে কাম হ'ব পাৰে খুব সম্ভৱ। আৰক্ষীক জনোৱা হৈছে, OC ছাৰ একদিন নিজেও আহিছিলে আৰু কৈছে আমাক যে যদি কোনো এনেকৈ দেখা, কিন্তু আমি এনেকৈ ৰাতিটো আৰু এনেকৈ জাগিব নোৱাৰি। মাজে মাজে এনেকৈ হয়। সিদিনা পৰহি মই চাইছিলোঁ, পাছত আমাক চাই পেলাই গুচি গৈছে। ঠিক আছে। এইটো শান্তিনগৰ বুলি কয়, 9 নম্বৰ ৱাৰ্ড মদিনা মছজিদৰ ওচৰত। ঠিক আছে।